আপোনাক নজনাকৈয়ে আপোনাৰ বুকুত আহি বাহ ল'ব পাৰে ঘাতক কৰোনা ভাইৰাছ। সি নাজানে আপুনি ক'ৰ পৰা আহিছে, আপুনি কোন হয়। সি বিচাৰ নকৰে আপোনাৰ জাতি, ধৰ্ম, ধনী, দুখীয়া। সি আপোনাক লৈ যাব এখন অন্য পৃথিৱীলৈ, আৰু আপুনি তাৰ চেঁচা আঙুলিত ধৰি গৈ থাকিব। প্ৰথমে আপোনাক সুকীয়াকৈ ৰাখিব 2 সপ্তাহ অথবা 3 সপ্তাহ। হিচাপ কৰিব আপোনাৰ জ্ঞান, গৰিমা, শিক্ষা, অৰ্হতা, সজাগ সচেতনতা, সমাজৰ প্ৰতি থকা আপোনাৰ দায়বদ্ধতা। লাহে লাহে আপোনাৰ বুকুখন বিষাব, দুচকু সেমেকি উঠিব। মনত পৰিব আপোনাৰ পত্নী অথবা প্ৰেয়সীলৈ, মনত পৰিব পিতৃ মাতৃলৈ, বিয়াৰ বাবে সাজু হৈ থকা ভনীজনীলৈ। ঘনে ঘনে আপোনাৰ বুকুত খুন্দা মাৰিব মৰম লগা সন্তানৰ ঘুনুক খানাককৈ ফুটি উঠা মাতে। আপুনি একো কৰিব নোৱাৰিব। কুমতিৰ মুখৰ পইতা চৰাইটোৰ দৰে আপুনি এৰি দিব লাগিব নিজক। দেখা নেদেখাকৈ দূৰৰ পৰা চাই ৰ'ব আপোনাক আপোনজনে। আপোনাৰ বুকুত পৰি কান্দিব নাহে প্ৰিয়জন। পত্নীৰ শেষ চুমাটো আপুনি নাপাব। লাহে লাহে এটা ডাঙৰ পলিথিনত আপুনি হেৰাই যাব। দুখৰ বিষয়, আপুনি শেষ সমাধিও নাপাব।